আপোনালোকে শুনিবলৈ গৈ আছে ৰিপুঞ্জ বৰাৰ কবিতা বল। নাৰায়ণৰ পূজাতনো এনে কি বল? দেউতাৰ ভাগ্যত বাপেক হোৱাৰ কথা। প্ৰফুল্ল ডাক্তৰৰ এটা মৃদু ধমকিত আইৰ চকু খুলিছিল। বল দিয়া ৰেণু, বল দিয়া, নহ'লে ল'ৰা পাবা কেনেকৈ? সাধনাৰ সমস্ত বল হৈ উজলিলোঁ, কান্দিলোঁ, চকু মেলিলোঁ, হাঁহিলোঁ, উবুৰি হলোঁ। এদিন সমনীয়াৰ সৈতে টেঙা বল এটাত চুট মাৰি দিলোঁ বলেৰে। বল বাঢ়ি আহিল শৰীৰত। আইতাই সাধু এটা কৈছিল, কাৰ বেছি বল? বেলি আৰু বতাহৰ যুঁজখনত ৰেফাৰীটোৰ দৰেই বিবেকত বাঢ়িল বল। স্কুলত পঢ়োঁতে তোমালৈ চাওঁতে নিউটন আৰু ফেৰাডেৰ কথা গাতে ফলিয়ালে। যদি বুকুৰ বলেৰে আদৰিব নোৱাৰা, নোপোৱাৰ বিষাদ সমানুপাতিক। কলিজাৰ আকৰ্ষণীয় তাৰণাত ঘূৰি থাকিলোঁ চৰাইৰ বাঁহ বিচাৰি। বিকৰ্ষণ ঘটিল পৃথিৱীৰ সমস্ত পৃথক পোহৰৰ উৎসৰ পৰা। বলবীৰ হৈ কাঢ়ি নিলা সপোন পৃথিৱীৰ আহ্নিকতাৰ বল। বায়'মেট্ৰিক্সত ফেইল, ফ্লেমিঙৰ বলৰ বুঢ়া আঙুলি উপস্থিতি শূন্য কৰি সোমাব নিদিলা অধীনৰ ফুলনিলৈ। পানীপতাত পচি ৰ'ল জোন, চোলাৰ খোলা বুটাম খোলাতেই ৰ'ল। আইনষ্টাইনৰ আঙুলিটো লাগি ৰৈছিল প্ৰেমৰ বলেই জীৱনৰ সাৰাংশ। কাৰ বলে নিশেষ কৰিলে জন্মস্বত্ব বলৰ? ভাল পোৱাৰ এনে কি বল? বলভ্ৰম হৈ পৰি ৰয় জীৱন। সমাজ অধ্যয়নৰ পাতত ঠিকেই ৰুচৰ তত্ত্ব। বলেই মন, বলৰ মন্ত্ৰণাতেই জীৱন।